এতিয়া আমি পোৱা যুক্তাক্ষৰটো হৈছে ময়বয়াম্ব যোগ ব ময়বয়াম্ব ময়বয়াম্বৰ পৰা আমি প্ৰথমে এটা উদাহৰণ পঢ়িছিলোঁ বিলম্ব এতিয়া আমি আৰু কেইটামান উদাহৰণ পঢ়ি চাম প্ৰথমটো উদাহৰণ দিয়া হৈছে চাবা তম্বু দন্ত্য ত ময়বয়াম্বত হৰ্ষৌকাৰ তম্বু তম্বু মানে হৈছে টেণ্ট ইয়াৰ পিছত আমি পোৱা উদাহৰণটো হৈছে ডম্বৰু মূৰ্ধন্য ড ময়বয়াম্ব ৰয়ুৰু ডম্বৰু ডম্বৰু হৈছে এবিধ বিশেষ ধৰণৰ বাদ্য ইয়াৰ পিছত আমি ময়বয়াম্বৰ পৰা পোৱা তৃতীয়টো উদাহৰণ হৈছে সম্বোধন দন্ত্য খ ময়বয়াম্বত ঔকাৰ দন্ত্য ধ দন্ত্য ন সম্বোধন ইয়াৰ পিছত ময়বয়াম্ব যুক্তাক্ষৰেৰে আমি পোৱা একেবাৰে শেষৰটো শব্দ হৈছে স্বাৱলম্বী সব্যস্ব তাত আকাৰে স্বা ৱাব্ব ল ময়বয়াম্বত দীৰ্ঘইকাৰ স্বাৱলম্বী স্বাৱলম্বী মানে হৈছে আনৰ ওপৰত নিৰ্ভৰ নকৰাকৈ নিজে নিজৰ ভৰিত থিয় হ'ব পৰা এতিয়া ময়বয়াম্ব যুক্তাক্ষৰটোৰে আমি পঢ়া চাৰিটা উদাহৰণ হৈছে তম্বু ডম্বৰু সম্বোধন স্বাৱলম্বী